আপোনাৰ মানুহজন এনডিবিত কাম কৰা কিমান বছৰ কৰিছে? মানে ই কাম কৰাটো মানে 6.5 বছৰত সোমাইছিল আৰু স্যাৰ ইমান টাইমতে এনেকুৱা হৈছে। নাই নাই স্যাৰ, দাবীটোতো আমি গম পাই আছো কিমান টকা পায় এটোও পোৱা নাই, আৰু অলৰেডি লিষ্ট আহিছে, তথাপিও যদি লিষ্টত যদি আমি এতিয়াও টকা পোৱা নাই তেনেহলেতো আৰু কি ক'ব লগা আছে। দাবীটো জনাই আছো, আৰু স্যাৰতো অলৰেডি গমে পাই লিষ্টও গৈছে, তেনেহলেতো স্যাৰ দিবই লাগিছিল। এতিয়ালৈকে আমি কিয় পাব নালাগে? আমাৰতো ইমান কষ্টবিলাক চাব লাগে, যিমান মহিলা ঘৰ চলালে আজি মুখৰ কথা নহয় সেইবিলাক। কিমান ডাঙৰ এটা পৰিয়াল চলাবাটো যদি এইফালেও নাথাকে সেইফালেও নাথাকে, তেনেহলে আমাৰ থাকাতকৈ নাথাকাই ভাল আছে। যি মানুহে ঘৰ চলাই সেই মানুহ যদি আজি নাই নিজৰ লগত, তেনেহলেতো বহুত কষ্টই পায়। স্যাৰতো নুবুজা মানুহ নহয়, জানা মানুহ তেওঁলোকে যদি আমাক একো সুবিধা নিদিয়ে তেনেহলে আৰু কি দাবী জনাম? দাবীটো জনায়ে আছো আমি, আমাৰ যিমান পাব লগা আছিল এইটো। বিটিআৰ চৰকাৰক ক'ব, মানে বিটিআৰ চৰকাৰ অলপ সুবিধা কৰক। বিটিআৰ চৰকাৰ, আমিতো এতিয়া বিটিচিতে আছো, তেতিয়াহলেতো বিটিআৰ চৰকাৰতো অলপ চাব লাগিব। শিৱ ছাৰেতো গম পায়ে অলৰেডি আমাৰ কথাটো। প্ৰমোদ বড়ো ছাৰে আমাক চাব লাগে। এতিয়া আমিতো এতিয়া পুৰণি চৰকাৰৰ লগত নাই না, এতিয়া আমি নতুন চৰকাৰতে হৈছো। নতুন চৰকাৰ যদি থাকে তেনেহলে নতুন চৰকাৰতে থাকিব লাগিব। যিটো চৰকাৰ চলিব এইটো চৰকাৰ আমি এইটো মানে ৰিকুৱেষ্ট কৰিব লাগিব। প্ৰমোদ ছাৰে, শিৱ ছাৰে যেনিবা আমাক চাব লাগে। আৰু এতিয়াতো আমি অলৰেডি UPPLRৰে ছাৰ লগতে আছো বৰ্তমান। আমি যিটো ছাৰ লগত আছো এইটো ছাৰে আমাক অলপ চাব লাগে, আৰু যিখিনি আমি দাবী জনাইছো, দাবী আছে এইটো প্ৰমোদ ছাৰে আমাক যেনিবা দাবীটো আমাক পাব লগাটো আমাক যদি পৰিয়াল চাই যদি দিয়ে তেনেহলে আমি নতুন আনন্দিত হ'ম, আৰু এইটো আশা কৰি ছাৰক আমি ধন্যবাদ জনাম। আৰু দাবী কৰা মতে আমি পাবই লাগিব ছাৰ, আৰু নাপালে আমি কেনেকে চলিম এইটো ছাৰ জানিব লাগিব আৰু দিবই লাগিব। ছাৰে, প্ৰমোদ ছাৰক আমি অনুৰোধ কৰিছো আৰু ৰিকুৱেষ্ট কৰিছো। মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ মানে মাটিত কাম কৰি থকা, মানে মোৰ 2008 ছেপ্টেম্বৰ 18ত মোৰ হাজবেণ্ডটো মানে এনেকুৱা হৈছে। কাজলগাঁও কাজলগাঁও সুন্দাৰীৰ পৰা মানে লৈ গৈছে, আৰু তাৰ লাছটো আমি এতিয়ালৈকে পোৱা নাই। আৰু তাৰ বিনিময়ে আমাৰ পৰিয়ালটো, আমি আমগুৰিৰ পৰিয়াল। মোৰ ল'ৰা ছোৱালী বিলাক সৰু সৰু আছে, এজন ল'ৰা দুজন ছোৱালী। আমি এতিয়ালৈকে ইমান কষ্ট কৰি পাৰ হৈছো, এতিয়ালৈকে আমাৰ পাব লগা ধনটো আমি পোৱা নাই। কেছ চলি আছে বৰ্তমান, আৰু লিষ্ট অলৰেডি ওলাইছে, তথাপিও আমি তাৰ কিমান পাব লগা এইবিলাক পোৱা নাই। কিয় পোৱা নাই আমি এইটো জানিব বিচাৰো, আৰু আমি পাব লাগে। মই কিমান কষ্ট কৰি চলি আছো ল'ৰা ছোৱালীক লৈ এতিয়ালৈকে। আপুনি চাব লাগে, যিমান মানুহবিলাকক ক'ত কি হৈ আছে এইবিলাক নাজানো, কিন্তু আমাৰ তাৰ পৰা এতিয়ালৈকে খবৰ চবৰ নাই। আৰু আমি এতিয়া চলিব লগা আমাৰ পিছলৈকে কিমান কষ্ট কৰি পাৰ হৈ আছো, এইটো ছাৰে যদি কিবা এটা সুবিধা দিয়ে তেনেহলে আমাৰ নথিও আনন্দিত হ'ম। আৰু ছাৰ যিখিনি কৈছে মানুহবিলাকে যিমান পাব, ইমানে কিমানজন পৰিয়াল দুখ ভুগি আছে এইবিলাক গোটেইজনে পাব লাগে। মানে যি পৰিয়ালৰ হাজবেণ্ড আৰু যি পৰিয়ালৰ মানুহ গৈছে, এতিয়া সেই পৰিয়ালৰ পৰা আমি যিমানখিনি দাবী জনাইছো, দাবীৰ মতে আমি একো সা সুবিধা পোৱা নাই, টকা পইচা। আৰু চাকৰিও দিম বুলি কৈছে ল'ৰাক এতিয়ালৈকে চাকৰিও নাপালো। এপ্লিকেশ্যন কৰা আছিল, ল'ৰাটোতো এতিয়া নাই। মই ঘৰ চলাব লগা বহুত কষ্ট হৈ আছে। ঘৰ চলাবৰ কাৰণে মোক অলপ যদি আপুনি চাই তেনেহলে মোৰ ভাল হয়। আৰু লাইফ টাইমৰ কাৰণে ছাৰ নাই, কোনে আমাক কৰি খুৱাব? মই অলপ কষ্ট পাই আছো, দুখীয়া মানুহ। আমাক অলপ চাই চিন্তি যদি সহায় কৰে তেনেহলে অলপ ভাল হ'ব আৰু কি। আৰু এইটো সুবিধা ল'ম বুলি আশা কৰি আজি মিটিং চিটিং হৈ আছে, এইবিলাক চব ক'ত আছে কি নাই এইবিলাক চাই চিন্তি অলপ ঘূৰি আছো। এতিয়ালৈকে কিয় পোৱা নাই ছাৰ, আপুনিতো নিজে জানে কিমান কষ্ট। মহিলাবিলাকে ঘৰ চলালে কিমান কষ্ট হয়। নিজৰ এটা ল'ৰা ডাঙৰ নাই, কি নাই, আৰু অকলে এতিয়া ঘৰ চলাৱাটো বহুত কঠিন হৈ আছে। তাৰ মাজতে আমি একো এতিয়ালৈকে নাই পোৱা। এইটো পাব লাগে বুলি আমি দাবী জনাইছো, আৰু দাবীৰ মতে আমি যিমান পাব লগা এইটো যদি সোনকালে সুবিধা কৰি দিয়ে তেনেহলে আমাৰ অলপ সুবিধা হ'ব আৰু কি। সুবিধা কৰিম বুলি আশা ৰাখিলো ছাৰ। নমস্কাৰ।